নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মোৰ কিচেনলৈ বেলেগ এটা ৰেচিপিৰে আজি আকৌ আহিছোঁ। ৰেচিপিটো হৈছে ফ্ৰাইড ৰাইচ। খুব কম সময়ত সহজতে পোৱা পাচলিৰ সৈতে বনোৱা এই ৰেচিপিটো শেষলৈকে আপোনালোকে মোৰ ভিডিঅ'টো চাব। ফ্ৰাইড ৰাইচৰ বাবে প্ৰথমতে আমি ইণ্ডিয়া গেট বাসমতি চাউল লৈছোঁ, ইয়াতে 3 পোৱা। সেইখিনি আমি পানী দি ভিজাই ৰাখিম। প্ৰায় আধা ঘণ্টা সময় পানীত ডুবাই পেলাই ৰাখি দিম। ইয়াৰ বাবে আমি কিছুমান ড্ৰাই ফ্ৰুটছ লৈছোঁ। তাৰ ভিতৰত আছে কাজু, কিচমিচ, আলমণ্ড। ইয়াৰ বাবে অলপমান পাচলি লৈছোঁ। সেইখিনিৰ ভিতৰত আছে মিহি মিহিকৈ কাটি লোৱা আদা, কেপচিকাম, দীঘলীয়া মিহিকৈ কাটি লৈছোঁ গাজৰ, এটা পিঁয়াজ মিহিকৈ কাটি লৈছোঁ আৰু অলপমান ধনিয়া পাত। আৰু লৈছোঁ এটা মিহি মিহিকৈ কাটি লোৱা বিলাহী, লগত কেইটামান কেঁচা জলকীয়া। আপোনালোকে ইচ্ছা কৰিলে আৰু শাক চব্জি ব্যৱহাৰ কৰিব পাৰে, বিনছ ব্যৱহাৰ কৰিব পাৰে, ডিফাৰেণ্ট কালাৰৰ কেপচিকামো ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই লোৱা নাই বৰ্তমান। ফ্ৰাইড ৰাইচৰ কাৰণে আমি ইয়াত পানী গৰম কৰিছোঁ। পানীখিনি ঠিক এনেকৈ অকণ বুৰবুৰণি আহিলে আমি তাত 1 পিঞ্চ নিমখ দি দিম আৰু ইয়াৰ লগে লগে আমি ইয়াত অলপমান গৰম মছলা দি দিম, ইলাচি, দালচেনি আৰু লং, আৰু পানীখিনি উতল অহালৈ ৰখি দিম। পানীখিনি এনেকৈ বককৈ যেতিয়া উতলিব তেতিয়া আমি ইয়াতে চাউলখিনি দিম। এইখিনি চাউল যিখিনি আমি তিয়াই থৈছিলোঁ, তাৰ 5 মিনিট আগতে আমি এইখিনি টুকি থৈছিলোঁ। এনেকৈ এই চাউলখিনি আমি ইয়াত দি দিম। চাউলখিনি দিয়াৰ পিছত আমি লৰাই দিম ধুনীয়াকৈ। যিহেতু বাসমতি চাউলটো কোমল হয়, বহুত সোনকালে হ'ব। মাজে মাজে আমি লৰাই চাই থাকিব লাগিব। ইয়াতে আমি ডাঙৰ চামুচৰ 1 চামুচ ৰিফাইন অইল দি দিম, যাতে চাউলখিনি লাগি নাযায় তাৰ কাৰণে। ৰিফাইন দিয়াৰ পিছত আমি আকৌ এবাৰ ধুনীয়াকৈ লৰাই দিম চাউলখিনি, যাতে প্ৰতিটো চাউলত ৰিফাইন লাগি যায়। আৰু চাউলটো ইটো সিটোৰ গাত লাগি নাযাবৰ কাৰণে আমি ৰিফাইন তেলটো ইয়াত ব্যৱহাৰ কৰিছোঁ। চাউলখিনি আমি মাজতে চাম, এবাৰ নহয় 2-3বাৰমান চাইছোঁ। এতিয়া লাষ্ট আৰু অকণমান সময় লাগে। এইখিনিতে এটা কথা, ফ্ৰাইড ৰাইচৰ চাউলটো খুব বেছিকৈ সিজাই দিব নালাগে, কিয়নো পিছত আৰু এবাৰ ফ্ৰাই হয়। যদি বেছিকৈ সিজাওঁ তেতিয়াহ'লে লাগি যাব পাৰে। গতিকে আৰু অকণমান সময় লাগিব চাউলটো ফুলিবৰ কাৰণে। আমি হাতেৰে এনেকৈ চাম, প্ৰায় সিজি গৈছে। আমি এতিয়া ইয়াৰ পৰা পানীটো আঁতৰাই দিম। কেৰাহীত আমি অলপমান ৰিফাইন অইল দি প্ৰথমতে যিখিনি ড্ৰাই ফ্ৰুটছ লৈছিলোঁ সেইখিনি আমি অকণমান ফ্ৰাই কৰি ল'ম। প্ৰথমতে লৈছোঁ আমি ইয়াত কিচমিচ মৰম কৰিব, বহুত বেছি ভাজি দিব নালাগে, জাষ্ট অলপমান গৰম কৰি লওঁ। কাজু আৰু এলমণ্ডখিনিও আমি অলপমান ফ্ৰাই কৰি লওঁ। ইয়াৰ পিছত আমি যিখিনি চব্জি লৈছিলোঁ সেই চব্জিখিনি এটা এটাকৈ ভাজি লওঁ। এটা এটাকৈ মানে দি দিছোঁ। ইয়াত প্ৰথমতে দিলোঁ আদা, ইয়াৰ পিছতে আমি দিছোঁ ইয়াতে কেপচিকাম, কেঁচা জলকীয়াটো অপচনেল, আপোনালোকে ভাল নাপালে নিদিব পাৰে। মই কিন্তু অলপ দিওঁ জলকীয়া আৰু পিঁয়াজ। এই গোটেইখিনি আমি ভাজি ল'ম। ধুনীয়া চব্জিখিনিত সোৱাদ আহিবৰ কাৰণে আমি ইয়াত 1 পিঞ্চ নিমখ ব্যৱহাৰ কৰিছোঁ। নিমখটো লক্ষ্য ৰাখিব, বহুত বেছি যাতে নহয়, বেয়া লাগিব কিন্তু।
আপোনালোকৰ যদি পছন্দ হয় তেতিয়াহ'লে আপোনালোকে ইয়াত কেঁচা মটৰ দিব পাৰে। মটৰ দিলে বেয়া নালাগে, ভাল লাগে। মই আজি দিয়া নাই। চব্জিখিনি ফ্ৰাই কৰা হৈ গৈছে, আমি এইখিনি আনলোড কৰি ৰাখি ল'ম। আমি চাউলখিনি পানী কাটি দিয়াৰ পিছত মাৰটো উলিয়াই দিয়াৰ পিছত এয়া দেখিছে আপোনালোকে কিমান ধুনীয়াকৈ ফুলিছে, এটা এটা হৈ গৈছে, জৰজৰীয়া হৈ গৈছে। এনেধৰণে আমি চাউলখিনি কৰি ল'ব লাগিব। কিন্তু দেখিবলৈ পাইছে কেৰাহী গৰম কৰি আমি তাত অকণমান তেল দিম, ৰিফাইন অইল। বহুত বেছি ৰিফাইন অইল দিব নালাগে। আৰু আমি তেলখিনি কেৰাহীটো চাৰিওফালে এনেধৰণে মিলাই দিম। তেলত আমি প্ৰথমতে জিৰা দি দিম, চাহী জিৰা, সৰু সৰু যোনটো জিৰা হয় সেই জিৰাটো আমি দি ফুটাই লওঁ। জিৰা জ্বলি যাবলৈ দিব নালাগিব। তাৰ আগতে আমি যি চব্জি লৈছিলোঁ তাৰ আদাখিনি আমি ইয়াত দি দিম। আদাখিনি দি দিলোঁ। আদাখিনি দি জিৰাখিনি মিলাই দিলোঁ। তাৰপিছত আমি বইল কৰি ৰখা চাউল এনেধৰণে দি দিম। আৰু চাউলখিনি দি অলপ তলপৰ কৰি দিম। আৰু চাউল দি দিম। ইয়াৰ পিছত আমি বাকী থকা চব্জিখিনি দি দিম। ইয়াৰ পিছৰ লেয়াৰত আমি বাকী যিখিনি চব্জি আছিলে সেই চব্জিখিনি আমি ইয়াতে দি দিম। এই চব্জিখিনি দিয়াৰ লগে লগে আমি যিখিনি ড্ৰাই ফ্ৰুটছ ফ্ৰাই কৰি লৈছিলোঁ সেইখিনিও আমি চাৰিওফালে মিলাই দিম। আৰু তলপৰ কৰি দিম চব্জিখিনি। ইয়াৰ পিছত আমি 2-4 চামুচ ঘি ইয়াত দি দিম। ঘিটো আপোনালোকৰ যদি কিবা প্ৰব্লেম থাকে তেতিয়াহ'লে কমকৈ ব্যৱহাৰ কৰিব পাৰে, কোনো অসুবিধা নহয়। কিন্তু ফ্ৰাইড ৰাইচত অলপ ঘি হ'লে ভাল হয়। মই ইয়াতে 2-4 চামুচ ঘি ব্যৱহাৰ কৰিছোঁ। ঘি দিয়াৰ পিছত আকৌ আমি চাউলখিনি তলপৰ কৰি দিম। আমি চব্জিখিনি ধুনীয়াকৈ মিলাই ঘিটো মিলাই দিয়াৰ পিছত ইয়াতে আমি চেনি দি দিম। এই চামুচৰ আমি 3 চামুচ চেনি ব্যৱহাৰ কৰিম ইয়াত। চেনি দি আকৌ আমি এইখিনি তলপৰ কৰি দিম যাতে প্ৰতিটো চাউলত মিঠাটো গুচি যায়। মিঠাৰ পৰিমাণটো আপোনালোকৰ অপশ্যনেল। যদি কম মিঠা খাব বিচাৰে কমকৈ দিব পাৰে। কিন্তু ফ্ৰাইড ৰাইচত সাধাৰণতে অকণমান মিঠা ভাৱটো থাকিলে ভাল লাগে, ল'ৰা ছোৱালীও পচন্দ কৰে। দেখিছে কিমান সুন্দৰ হৈছে। এটা এটা চাউল ইয়াত লাগি যোৱা নাই, ফুলিছে, খিলা খিলা হৈছে একদম। একদম ইটো সিটোৰ গাত লাগি যোৱা নাই, চিপকি যোৱা নাই। বহুত ধুনীয়াকৈ ফ্ৰাইড ৰাইচখিনি হৈছে। ইয়াৰ পিছত আমাৰ বৰ বেছি কাম নাই, প্ৰায় হৈ গৈছে ফ্ৰাইড ৰাইচ। নমোৱাৰ আগে আগে আমি ইয়াত এইখিনি গৰম মছলা পাউডাৰ, ইয়াতে আছে জায়ফল, জয়ত্ৰী, ইলাচি আৰু ডালচেনি আমি একেলগে পিচি পাউডাৰ বনাই লৈছিলোঁ, সেইখিনি আমি ইয়াত দি দিম, মিলাই দিম। আৰু তাৰপিছতে আমি দি দিম কাটি লোৱা ধনিয়া পাত, কেঁচা ধনিয়া পাত ইয়াৰ ওপৰত দি দিম। তাৰপিছত আমি এবাৰ লাহেকৈ তলপৰ কৰি দিম ধনিয়া পাত আৰু গৰম মছলা দিয়াৰ পিছত। গৰম গৰম বেঙেনাৰ পকোৰা আৰু মটন কোৰমাৰ লগত খাব আপোনালোকে। মটন কোৰমা চাবলৈ আপোনালোকে মোৰ আগৰ ভিডিঅ'লৈ যাব। বন্ধু বান্ধৱীসকল, আপোনালোকে যিসকলে মোৰ চেনেলটো ইতিমধ্যে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। আৰু যিসকলে আজি নতুনকৈ মোৰ ভিডিঅ' চাই আছে তেওঁলোকক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ।